এই বছৰত মোৰ বিয়া খোৱা হোৱাই নাছিল, তাতে বাৰ ঘৰত বিয়া, সেয়েহে সাজি কাচি একেবাৰে ওলাইয়ে দিলোঁ আৰু। এনেকৈ যাত্ৰা কৰি গ'লে পিছে মই ভিউ অনুভৱ কৰাতকৈ মই এখন কল্পনাৰ পৃথিৱীতে থাকোঁ। আপোনালোকৰ হয়নে? এই মোৰ ভাগিন অৰ্থাৎ বাৰ ছোৱালী। বাৰ ঘৰ পাই চাহকণ খাই ল'লোঁ, এইফালে বৌ আৰু আমাৰ ছোৱালী। বিয়াখন পিছে বাৰ দেউৰেকৰ আছিলে। এয়া বা আৰু কণমানিজনী। অলপ সময় বহাৰ পাছতে খাবৰ হ'লেই, এতিয়া ৰাইজ খাই লওঁ। বিয়া ঘৰৰ পৰা আহিলোঁ, এতিয়া আছোঁ বা ঘৰত। তাৰপাছত ফটো দুখনমান মাৰিলোঁ আৰু অলপমান পিছতে যামগৈ, কাৰণ ৰাতিলৈ থিয়েটাৰ আছে আমাৰ তাত। বাকী মোৰ ভিডিঅ'টো চাই থাকিব। পিছে শেষ সুযোগতে নিজৰে ভিডিঅ' এটা বনাই ল'লোঁ, এতিয়া আহক চাওঁ। মোৰ ৰূপটো চাওক ৰাইজ, যাওঁতে কি অৱস্থা আৰু এতিয়া। ঘৰলৈ বুলি আহি আছোঁ, ৰাতিলৈ আকৌ থিয়েটাৰ চাবলৈ হ'লেই। ঘৰ পোৱাৰ অলপ সময়ৰ পাছতে থিয়েটাৰলৈ বুলি ওলাই আহিলোঁ। এইফালে থিয়েটাৰ চোৱাৰ মানুহৰ ভিৰ হ'লেই, অলপ অংশ চাই লওঁ আহক।